মানুহ কেতিয়াও ইচ্ছা কৰি সলনি নহয়। কিছুমান মানুহৰ অৱহেলা স্মৃতি, কিছুমান মানুহৰ ব্যৱহাৰ, সময় আৰু পৰিস্থিতিও মানুহক সলনি কৰিবলৈ বাধ্য কৰায়। ভুল কৰি হ'লেও এবাৰ যাক ভাল পোৱা যায়, শত চেষ্টা কৰিও তাক মনৰ পৰা ঘৃণা কৰিব পৰা নাযায়। বুকুৰ ভিতৰখন সকলোৰে কাৰণে নিবিষায়। যাক মনৰ পৰা ভাল পোৱা যায়, একমাত্ৰ তাৰ কাৰণেই বিষায়। যিয়েই তোমাৰ কাৰণে সাজু হোৱা নাই, সি তোমাক এৰি যাবই, আৰু যিয়ে তোমাৰ কাৰণে সাজু হৈছে, সি সকলো এৰি হ'লেও তোমাৰ কাষত আহিব। ক্ষণস্থায়ী অভিমানে ভালপোৱা বঢ়ায়, কিন্তু দীৰ্ঘস্থায়ী অভিমানে দূৰত্ব বঢ়ায়। এটা সম্পৰ্কক দুই ধৰণৰ মানুহ থাকে, এজনে অপেক্ষা কৰে আৰু আন এজনে অপেক্ষাত থাকে। কষ্টৰ পৰিমাণো যেতিয়া অলপ বেছি হৈ যায়, তেতিয়া মানুহে নাকান্দে, তেতিয়া চুপ হৈ যায়। ৰূপ নাথাকিলে কোনেও কাষলৈ নাহে, আৰু অৰ্থ নাথাকিলে কোনেও কাষত নাথাকে। মানুহৰ জীৱনত যিটো ভাল বস্তু থাকে, সকলোতকৈ বেছি প্ৰয়োজন সেইটো হ'ল ধৈৰ্য, কাৰণ ভাল সময়ৰ কাৰণে মানুহৰ ধৈৰ্যৰ প্ৰয়োজন। আকৌ বেয়া সময়খিনি পাৰ কৰিবলৈও ধৈৰ্যৰ প্ৰয়োজন। ছোৱালীবোৰৰ অলপ বেলেগ ধৰণৰ হয়, সিহঁতে বিচাৰিলেও সিহঁতৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে। কোনোবা জীৱনৰ পৰা আঁতৰি গ'লে জীৱন ৰৈ নাথাকে, কিন্তু সি থৈ যোৱা স্মৃতিবোৰ আৰু সপোনবোৰে জীৱনক বিষণ্ণ কৰি তোলে। কাৰোবাক যিমান কাষৰ পৰা চিনি নোপোৱা, কিন্তু তাক সকলো কথা খুলি নক'বা। মনত ৰাখিবা, এই জগতত বিশ্বাসৰ মৰ্যাদা কোনেও নিদিয়ে। বাৰে বাৰে এৰি গুচি নোযোৱা মানুহবোৰে সকলোৰে আগতে এৰি গুচি যায়। মাথো ৰৈ যায় তাৰ স্মৃতিবোৰ। সম্পৰ্কটো দুজনৰে, কিন্তু এজনেই মানি ল'ব লগা হয়। সম্পৰ্ক সকলোৱে তৈয়াৰ কৰি ল'ব পাৰে, কিন্তু সম্পৰ্ক এটা বজাই ৰখাৰ ক্ষমতা সকলোৰে নাথাকে। কষ্টত থকা ছোৱালীজনীয়ে এতিয়া মিচিকিয়াই হাঁহি মাৰি কয়, কষ্ট শব্দটোৰ লগত মোৰ পৰিচয় হৈ গৈছে। প্ৰত্যেকটো মধুৰ সম্পৰ্ক শেষ হয় তৃতীয় ব্যক্তিৰ আগমনত। কাৰোবাক কন্দুৱাই বেছিদিন হাঁহিব পৰা নাযায়। বন্ধুসকল, মোৰ চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।